বাপৰে কি ডাঙৰ বেঙেনা চাওক আৰু এইফালে চাওক কি ডাঙৰ মুৰ্গী ওলাইছে বাপৰে কি আৰু এইফালে চাওক শামুক ওলাইছে মাত্ৰ 130 টকা কেজি তো বেলতলা বজাৰ শামুকো পাব আৰু এই বজাৰখনত এটা দেখাব গাৰো মাইকীবিলাকে পাহাৰৰ পৰা অনা বস্তু আৰু এইফালে আছে পলু পকা চাওক পলু পকা এইফালে আছে শুকান মাছ হেল্ল' গাইজ সকলোকে নমস্কাৰ আৰু মই আজি বৰ্তমান আছোঁ বেলতলা বজাৰ তো আজি হৈছে বৃহস্পতিবাৰ তো বৃহস্পতিবাৰে বেলতলা বজাৰতনো কেনেকুৱানো ভিৰ হয় আৰু কি বজাৰ ওলাই আমি সকলোখিনি চাম তেনে বলক দেৰিনকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ তো ইয়াতে দুদিন বহে দেওবাৰ আৰু বৃহস্পতিবাৰ তো আজি আমি চাম কেনেকুৱা বজাৰ বহিছে তো বলক দেৰিনকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ গাইজ এয়া হৈছে চাওক বেলতলা পুবেৰীৰ সংঘ তো ইয়াৰ পৰা একদম পুৰা বজাৰ আৰম্ভ আৰু তো এতিয়া আমি আৰম্ভ কৰিম আৰু এইফালে চাওক নতুন আলু আৰু নতুন পিঁয়াজ একদম ধুনীয়াকৈ একদম ওলাইছে বজাৰৰ আৰম্ভণিতে তো গাইজ এতিয়া আছে এইটো বজাৰ একদম আৰম্ভণিহে দেই আমি ইয়াৰ পৰা ভিডিঅ'টো একদম ধুনীয়াকৈ আৰম্ভ কৰিম আৰু যিহেতু এইফালে একদম গাড়ী আহি আছে আৰু ৰাস্তাৰ দুই চাইডে এইফালে বজাৰ বহে তো আমি এক চাইডৰ পৰা প্ৰথমতে গৈ আহিম আৰু নেক্সট আৰু এক চাইডে আহিম আৰু বজাৰ বুলি চাওক একদম ধুনীয়াকৈ মিঠাইৰ দোকান একদম আৰু এইফালে আৰম্ভণিতে চব্জি তো গাইজ আজি যিহেতু বৃহস্পতিবাৰ তো বৃহস্পতিবাৰো এতিয়া একদম ধুনীয়া একদম বজাৰ বহে দেওবাৰ আৰু বৃহস্পতিবাৰ সপ্তাহত দুদিন ধুনীয়াকৈ বজাৰ বহে আৰু এইফালে চাওক একদম মছলা একদম মছলাৰ দোকান একদম ধুনীয়াকৈ আৰু এইফালে চাওক বাপৰে আলুৰ বস্তা একদম পুৰা আলু পিঁয়াজ পুৰা দম কৰি থৈ দিছে আৰু যিহেতু বেছিকৈ ওলাইছে তো দামটো কমেই হ'ব একদম আৰু ধুনীয়া চাওক এইফালে জলকীয়া বিন আৰু এইফালে আমি যদি চাব যাওঁ চব্জিৰ কোৱালিটি কিন্তু একদম পুৰা নাম্বাৰ 1 পুৰা একদম ফ্ৰেছ ধুনীয়া একদম তাজা চব্জি ওলাইছে আৰু যিহেতু ৰাতিপুৱা সময়ত মই আহিছোঁ আৰু ভিডিঅ'টো শ্বুটিং কৰিছোঁ ৰাতিপুৱা সময় তো ৰাতিপুৱা আহিলে একদম প্ৰথমতে একদম প্ৰথম ফ্ৰেছ চব্জিটো পোৱা যায় আৰু যেতিয়া সময়টো লাহে যাব তেতিয়া আৰু চব্জিখিনি অলপ বেয়া হৈ আহিব গতিকে আপোনালোকে আহিলে ৰাতিপুৱা সময়তে আহিব ধুনীয়া চব্জি আৰু এইফালে চাওক আদা নহৰু বিলাহী জলকীয়া একদম ৰঙা জলকীয়া আলু সৰু আলু বিন একদম ধুনীয়া ওলাইছে আৰু চব্জি চাওক কি একদম ধুনীয়া সেউজীয়া আৰু একদম চালে মানে একদম ল মানে ইচ্ছা যায় আৰু ধুনীয়া চব্জি ওলাইছে আৰু এইফালে চাওক এই গাৰো মাইকীবিলাকে একদম ধুনীয়া চব্জি লৈছে আৰু এইফালে চাওক বজাৰৰ মাজতে একদম মিঠাই ওলাইছে ভুজিয়া বুন্দিয়া আৰু এইফালে শুকান মাছ বিভিন্ন ধৰণৰ শুকান মাছ কেনেকুৱা শুকান মাছ লাগে সেইটো ল'ব পাৰিব আৰু এইফালে চাওক না চব্জি কোৱালিটি কি মজা একদম আৰু ইয়াতে বেছিভাগ গাৰো মহিলাবিলাকে লৈ আহে পাহাৰৰ পৰা তাৰমানে ইয়াতে কথাটো হ'ল পাহাৰৰ পৰা গাৰো মাইকীবিলাকে একদম ধুনীয়া বস্তু লৈ আহে এই মানে গাইজ বজাৰটো আজি অলপ ডাঙৰেই আছে তো মানে খোজকাঢ়ি প্ৰথমতে ঘূৰি শেষ কৰিব নোৱাৰিব প্ৰথমতে আমি চব্জিখিনি চাই লৈছোঁ তাৰপিছত কি বস্তু আছে সকলোখিনি চাম আৰু বঢ়িয়াকৈ আৰু ইফালে চব্জি বজাৰৰ লগতে ইফালে নাৰ্চাৰীৰ ফুল ওলাইছে আৰু এতিয়া ইয়াত ফুলৰ লগতে শাক পাচলিৰ ধুনীয়াকৈ পুলিও পোৱা যাব ইয়াতে এভেইলেবল আছে ধুনীয়াকৈ চব পাব আৰু তো ইয়াৰ পিছত আছে দেখিছে চব্জি আলু পিঁয়াজ আৰু চব্জি একদম ধুনীয়াকৈ আৰু ৰঙালাও মানে চব বস্তু মানে ইয়াতে বেছিকৈ ওলায় যাৰ কাৰণে দামটো অলপমান মানে কমত পোৱা যায় আৰু ফ্ৰেছ হয় যিহেতু পাহাৰৰ পৰা বা ডেইলি বাহিৰৰ বেলেগ বস্তু জেগাৰ পৰা বস্তুটো লৈ আনে আৰু এইফালে আছে কণী ওলাইছে আৰু এইফালে একদম চব্জি কল একদম পাহাৰৰ কল এইবিলাক অমিতা কল একদম ফ্ৰেছ বস্তু আৰু এইফালে আছে আলু আৰু পিঁয়াজ নহৰু আদা আলু পুৰা এনেকৈ ওলাই যাই আছে আৰু চাওক এইখিনি গোটেই মানে আলু আৰু এইটো বস্তুটো কি আপোনাৰ চিনি পাইছে নে যদি পাইছে কমেণ্ট কৰি জনাব আৰু এইফালে আছে কোমৰা এইফালে হাঁহ আছে এইফালে কোমৰা ওলাইছে সেইকাৰণে আৰু এইফালে চব আলু বিলাহী ফুলকবি এইবিলাক চব্জি আৰু এইফালে চব হাঁহ ধুনীয়াকৈ হাঁহ একদম ধুনীয়াকৈ আলাই থৈ দিছে আৰু ডাঙৰ হাঁহ আছে আৰু এইটো হাঁহ চাওক কি ডাঙৰ হাঁহ আৰু এইফালে মাছ আৰু এইফালে মাছ ওলাইছে বিভিন্ন ধৰণৰ মাছ একদম আপোনাৰ যিটো পচন্দ হয় যেনেকুৱা লাগে জীয়া মৰা জীয়া সকলোখিনি হ'ব এইখিনি মানে চব মাছৰ বজাৰ আৰু চব্জিখিনি পাৰ হৈ কিনে মাছৰ বজাৰ আছে তো অলপ মাছটো দেখাই দিলোঁ আৰু ইফালে ওলাইছে বিভিন্ন ধৰণৰ মাছ আপোনাৰ দেখা পাইছে একদম ইফালে বিভিন্ন ধৰণৰ মাছ ওলাইছে জীয়াত মাছ আৰু এইফালে চাওক এইখিনি মানে অকল মাছৰ বজাৰ আৰু এইফালে আছে মছলা চাওক বিভিন্ন ধৰণৰ মছলা ইয়াতে একদম পূৰা ধুনীয়াকৈ ওলাইছে আৰু এইফালে শাক আৰু এইফালে ওলাইছে চাওক কি ডাঙৰ একদম হাঁহ বাপৰে এইবিলাক কি বা ডাঙৰ হাঁহ ৰাজহাঁহ নে পাতি হাঁহ চিনিব পাৰা এইফালে চাওক মুৰ্গী বম ডাঙৰ মুৰ্গী এইফালে ৰাজহাঁহ এটা বম ডাঙৰ ৰাজহাঁহ বগা ক'লা
আৰু এইফালেতো চাগে এইটো বস্তু চিনি পাইছে, সেইটো হৈছে পলু পকা। তো কোনে কোনে খায় এইটো চিনি পাব। আৰু এইটো পাব অকল বেলতলা বজাৰতে দেই। শামুক, কাঁকৰা, পলু পকা, শুকান মাছ, এইফালে ঢেকীয়া আৰু সজনা ফুল, বগৰী। আৰু এনেকৈ আহি ইফালে এটা দেখিলোঁ বহুত ডাঙৰ মুৰ্গী, একদম চাওক কি ডাঙৰ ডাঙৰ মুৰ্গী ওলাইছে। আৰু ইফালে বিন পূৰা মানে আৰু বজাৰখন চাই ভাল লাগে। ইফালে চব বেঙেনা, কি ডাঙৰ বেঙেনা, বিলাহী, ওলকবি, একদম পূৰা চব্জি আৰু তো গাইছ একো নাই, আমি ধুনীয়াকৈ একদম বজাৰ চালোঁ। আৰু এইফালে এতিয়া জোতা একযোৰ পচন্দ হৈ গ'ল। যেতিয়া জোতা একযোৰ লাগাত আছিলে, তো আমি ধুনীয়াকৈ জোতা একযোৰ এইফালে লৈ ল'লোঁ। এইফালে চাওক একদম ধুনীয়াকৈ জোতা একযোৰ লৈ ল'লোঁ। আৰু এইফালে এতিয়া আৰু বাকী আছিলে চাব আছে কাপোৰৰ দোকান। তো কেনেকৈ কি আছে কাপোৰ সকলোখিনি চাম আৰু চাই থাকক। আৰু ৰাস্তাটোৰ সিটো পাৰে কম দামত কাপোৰ ওলাইছে চাওক, একদম ধুনীয়াকৈ একদম কমত 100 টকা 150 টকা এনেকৈ কাপোৰ পাব। ওলাই চাওক বাছত পূৰা বাছত ওলাইছে। আৰু এইফালে আগত ডাকতাৰি আছে, এইটো চাওক। তো গাইছ এয়া আছিলে ভিডিঅ' চাই যদি ভাল লাগিলে লাইক কৰি দিব, কমেণ্ট কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ বাই বাই।